সকলোকে কন্দুৱাই চিৰদিনৰ বাবে অজান দেশলৈ গুচি গ'ল অসমৰ গৌৰৱ জুবিন গাৰ্গ। কোনেও কেতিয়াও কল্পনা কৰিব নোৱাৰা, কোনেও কেতিয়াও ভাবিব নোৱাৰা, কোনেও বিশ্বাস কৰিব নোৱাৰা কথাটোৱে যেন ঘটি গ'ল। জুবিন গাৰ্গক হেৰুৱাই কান্দোনত ভাগি পৰিছে সমগ্ৰ ৰাজ্যবাসী। জুবিন গাৰ্গৰ মৃত্যু কোনেও সহজতে মানি ল'ব পৰা নাই। আজি সমগ্ৰ অসমৰ মানুহৰ বাবে এক দুখৰ দিন। এনে এগৰাকী উজ্জ্বল নক্ষত্ৰক হেৰুৱাই কান্দিছে আজি সমগ্ৰ অসমে। ছিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল অসমৰ প্ৰাণৰ শিল্পীগৰাকী। সাগৰত ছাৰ্ফিং কৰিবলৈ যোৱাৰ সময়তে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ। ছিংগাপুৰ আৰক্ষী আৰু উদ্ধাৰকাৰী দলে জুবিনক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰায়। কিন্তু সমগ্ৰ অসমক কন্দুৱাই হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে অসমীয়াৰ প্ৰাণ শিল্পীগৰাকী। সাগৰত নমাৰ পিছতেই চিজাৰ এটেকত আক্ৰান্ত হয় জুবিন, যাৰ ফলত অচেতন হৈ পৰে তেওঁ। লগে লগে তেওঁক CPR প্ৰদান কৰা হয়, লৈ যোৱা হয় হাস্পতাললৈ। কিন্তু চিকিৎসকৰ অশেষ চেষ্টায়ো ঘূৰাই আনিব নোৱাৰিলে জুবিনৰ প্ৰাণ। হাস্পতালত অন্তিম নিশ্বাস ত্যাগ কৰে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে। ছিংগাপুৰৰ সময় অনুসৰি বিয়লি 5:14 মৃত্যু হয় জুবিন গাৰ্গৰ। কেতিয়াও ভাবিব নোৱাৰা এই খবৰটো বিয়পি পৰাৰ লগে লগে শোকত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ অসম। ইতিমধ্যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ ছিংগাপুৰলৈ ৰাওনা হৈছে। হয়তো কাইলৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ অনাৰ সম্ভাৱনা আছে। 52 বছৰ বয়সতে জীৱননাথ সামৰিলে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে। জুবিনৰ বিয়োগত স্তব্ধ দেশ। জুবিন গাৰ্গৰ বিয়োগত শোক প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ মুখ্যপাত্ৰ জিয়াউৰ ৰহমানে।